তিনিচুকীয়া জিলাৰ অলপ দূৰত হয়, কিন্তু ধৰক যিবোৰ মানুহ গুৱাহাটীত থাকে বা তিনিচুকীয়া পাতত থাকে হয়তো তেওঁলোকৰ সকলোৱে ফিল'বাৰীৰ বিষয়ে নাজানিব পাৰে। মোৰ কিন্তু এটাই ভাল লাগে, প্ৰথম কথা যেতিয়া আপুনি ডুমডুমাৰ পৰা ফিল'বাৰী আহে দুয়োফালে ধুনীয়া চাহ বাগিচা, ৰাস্তাটো যদিও সৰু আহি এটা ভাল লাগে আৰু এটা বেলেগ ধৰণৰ পৰিৱেশ য'ত হাইউৰুমি নাই। গতিকে যদি এটা শব্দত ক'ব লাগে ইয়াত আহি খুব ভাল, এটা খুব ঠাণ্ডা সুন্দৰ পৰিৱেশ। চ' যেতিয়া আগতেও এবাৰ দুবাৰ আহিছোঁ যদিও এতিয়া এইবাৰ আহি আটাইতকৈ বিৰাট ভাল লাগিছে। লগত অনুষ্ঠানৰ লগত যিটো অনুষ্ঠানো আছিলে দুটাই খুব ভাল, সেইকাৰণে খুব ভাল লাগিছে। ত' যেতিয়া আমি কেৰিয়াৰৰ কথা কওঁ বা ছাত্ৰ ছাত্ৰীৰ কথা কওঁ, তেওঁলোকে বহু বিভিন্ন ধৰণৰ তথ্যৰ কথা তেওঁলোকে নাজানে। এইটো নহয় তাৰ কাৰণে আমি ছাত্ৰ ছাত্ৰীক দোষ দিব নোৱাৰোঁ, কিয়নো শিক্ষক শিক্ষয়িত্ৰীসকল আছে, আমাৰ অভিভাৱকসকল আছে, মাতৃ পিতৃ আছে। বহু ক্ষেত্ৰত যেতিয়া আপুনি ধৰক চহৰ অঞ্চলৰ পৰা দূৰত থাকে, কেতিয়াবা কি হয় কিছুমান তথ্য আমি সময়মতে নাপাওঁ। যদিও আমাৰ প্ৰযুক্তিবিদ্যা আছে, মোবাইল ফোন আছে, কিন্তু সঠিক সময়ত উপদেশ দিব পৰা কি সময়ত ধৰক আমি কেনে তথ্য লাগে নাপায়। সেইকাৰণে ইয়াত যিটো আজি ফিল'বাৰী সাংবাদিক চৰা আপকো তিনিচুকীয়া জিলা, সদৌ অসম ছাত্ৰ সন্থা ফিল'বাৰী শাখা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, সদৌ অসম মহান ছাত্ৰ সন্থাৰ ফিল'বাৰী শাখাই যিটো অনুষ্ঠান আয়োজন কৰিছে খুবেই ভাল। মোৰ নিজৰ ইয়াত এইকাৰণে ভাল লাগিছে যে যিখিনি ধৰক মোৰ সীমিত অভিজ্ঞতা আছে, সেই অভিজ্ঞতাৰ জৰিয়তে মই কিছু কথা ছাত্ৰ ছাত্ৰীসকলৰ মাজত, শিক্ষক শিক্ষয়িত্ৰীৰ মাজত বা ইয়াত সচেতন ব্যক্তিসকল উপস্থিত আছিলে, তেওঁলোকৰ মাজত মোৰ নিজৰ অভিজ্ঞতাখিনি মই ক'ব পাৰিছোঁ। আৰু মই ভাবোঁ যে অলপ অভিজ্ঞতাদি নিশ্চয় তেওঁলোকৰ জীৱনত এটা খুব ইতিবাচক, এটা বেছি নহ'লেও অলপ হ'লেও ইতিবাচক বা এটা যোগাত্মক পৰিৱৰ্তন আহিব বুলি আশা কৰোঁ। আৰু এইকাৰণে মই ফিল'বাৰী সাংবাদিক চৰাক বিশেষভাৱে ধন্যবাদ জনাইছোঁ এনেকুৱা এটা অনুষ্ঠান আয়োজন কৰাৰ বাবে আৰু মোক ইয়ালৈ নিমন্ত্ৰণ কৰাৰ বাবে। ক্ষুদ্ৰ চাহ খেতিয়ক আছে, মই ভাবোঁ তেওঁলোকৰ চাওক এতিয়া চাহৰ খেতি কৰা আৰু চাহৰ ব্যৱসায় কৰা দুটা বেলেগ দিশ। এনেকুৱা নহয় যে মই ব্যৱসায় কৰিবৰ কাৰণে চাহ খেতি কৰিব লাগিব। এনেকুৱা বহু ব্যক্তি আছে যিসকলে হয়তো চাহ বাগিচা দেখিয়ে পোৱা নাই, কিন্তু চাহৰ ব্যৱসায়ৰ লগত জড়িত আছে। গতিকে ধৰক ফিল'বাৰী অঞ্চলত টুৰিজিমৰ পৰা কিন্তু কি হয়, যেতিয়া পৰ্যটনৰ ক্ষেত্ৰৰ পৰা আমি চাওঁ, ইয়াত যিটো আপোনাৰ মাৰ্কেটিঙৰ কথা আমি থাকে সেইটো খুব প্ৰয়োজন। আৰু ক্ষুদ্ৰ চাহ খেতিয়কসকল বা মই ভাবোঁ যে ইয়াতে চাহৰ আছে, কিন্তু তাৰ কাৰণে মই খুব বেছি এটা পৰিকল্পনাৰ প্ৰয়োজন হ'ব। আৰু তাতকৈ বেছি প্ৰয়োজন মানুহখিনিৰ যিটো ভাৱ চিন্তা বা মনোভাৱ, এইটো খুব যোগাত্মক হোৱা প্ৰয়োজন। ফিল'বাৰী সাংবাদিক চৰা উদ্যোগত আৰু তিনিওটা সংগঠনৰ সহযোগত যিটো কেৰিয়াৰ কাউন্সেলিং সম্পৰ্কীয় আজি অনুষ্ঠান হৈছিলে ফিল'বাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত, এইটো এটা অতি সময় উপযোগী অনুষ্ঠান বুলি ভাবিছোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ দ্বাৰা উপকৃত হ'ব মই আশা কৰিছোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যতে তেওঁলোকে কোনটো বাটেৰে গ'লে ক'ত পাবগৈ, আচলতে তেওঁলোকৰ লক্ষ্যস্থানত উপনীত হ'বৰ কাৰণে এনেকুৱা ধৰণৰ কাউন্সেলিঙৰ খুবেই প্ৰয়োজন আছে। গতিকে এই চেগতে মই সাংবাদিক চৰা প্ৰমুখ্যে সহযোগী গোটেইকেইটা সংগঠনলৈ মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আশা কৰিছোঁ অনাগত দিনতো ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ কাৰণে, ছাত্ৰ ছাত্ৰীসকলৰ মংগলৰ কাৰণে তেওঁলোকে এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাক আয়োজন কৰি আমাৰ অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীসকলক আগুৱাই নিয়াৰ ক্ষেত্ৰত সহযোগিতা কৰিব, লগতে তেওঁলোকে আগভাগ লৈ যাব।